নমস্কাৰ ৰাইজ, এয়া দেখিছেনে ঘৰৰ পৰা অনা কঁঠাল ভাঙি আছোঁ। ইমান টেষ্টি নহয় খাবলৈ। আৰু কোনে কোনে বাৰু কঁঠাল গুটি ভাল পায় জনাবচোন। এয়া মায়ো এপিনৰ পৰা চাই আছে। আজি আকৌ কঁঠাল খাবলৈ ভাগিনকেইজনীকো মাতিছোঁ, এয়া আহিছেই। ওয়েলকাম টু মাই ইউটিউব ব্লগ। আজি আমি লৈছো মামাৰ ঘৰত আহিছোঁ আমি। কি কৰিবা এতিয়া? মুখৰ ওচৰত কেমেৰাটো সোমাই দিব লাগে। তোমালোকে আহিছা কিয় আকৌ? মই ৰখিব কৈছোঁ ইপিনে। আপুনি ক'ব লাগে না ফোন কৰি যে কে বনাম। মই আৰ্টিষ্ট লৈ নেকি হেৰি কৰিব কাৰণে। আৰ্টি লৈ যাম বুলি ভাবিছিলে। হাই আমি আহিছোঁ দে। ইমান ভাড়া কৰি আমাৰ আম পাইছোঁ। আমাৰ টকা দি কথা কৈছে। 20 টকা 40 টকা। এই বাগমাৰাৰ পৰা আহিছোঁ, সোণাপুৰ পাৰ কৰি বাগমাৰা পাৰ কৰি বাৰৱাৰীত আহিছোঁ। আম খাইছোঁ, পকা আম দেই। আপোনালোকে আহিব। এড্ৰেছটো কৈ দিয়ক। এড্ৰেছটো কোৱা। এড্ৰেছটো কোৱা। দাম নহয় কিন্তু এক্সপেঞ্চিভ আম এইটো। এইটো কোনো আম মানুহ আম এফৰ্ড কৰিব নোৱাৰে। মংগলদৈৰ আম বাৰবাৰী পাইছে আৰু বাগমাৰাৰ মানুহ আহি খাইছে। এই দুটা বাগমাৰা। ইমান টেষ্টি কঁঠাল। চুলি ৰাবাৰ খুলি গৈছে। কঁঠালটো দেখাই দিয়া। আজিৰ দিনটো এনেদৰেই পাৰ কৰিলোঁ। এতিয়া সন্ধিয়া হৈছে। সন্ধিয়াৰ সময়ত এনেকৈ মেখেলা চাদৰ পিন্ধি লৈ মই চাকি দিওঁ। সেইকাৰণে এতিয়া চাকি বন্তি দিয়াৰ বাবে যোজা চলাই আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।